অলপ হ'ব নেকি বেলেগ একো ক'ব নালাগে আপুনি ইংগিত দিলেও আৰু আপোনাক দি দিব হ'ব নেকি অলপ দিয়ক অলপ মাজে মাজে এতিয়া কি খবৰ সকলোৰে ভাল আমি আজি যাব ওলাইছোঁ গুৱাহাটী কি কাৰণত যাই আছোঁ আপোনালোকক গমে আছোঁ মোৰ লগত আছে বিকি আৰু আয়ুষ না আয়ুষে আকাশৰ ভিউটো চাওকচোন একবাৰ মজা ভিউ হৈছে এটা চাৰিআলি ব্ৰিজখন ইমান লম্বাকে বনাইছে মানে আচৰিত আৰু গুৱাহাটীৰ পৰা আপোনাৰ নলবাৰীলৈকে বৰ্তমান গোটেইকেইটা ব্ৰিজ ক্লিয়াৰ হৈছে যদিও সেইটো ব্ৰিজ ক্লিয়াৰ হোৱা বাকী আছে মানে এখন ব্ৰিজৰ লম্বা আপোনাৰ কমেও 2 কিলোমিটাৰ 2.5 কিলোমিটাৰ হ'ব একদম বাইপাছৰ এই মাথাৰ পৰা সেই মাথাক লাগি কম বনাইছে গাইজ আচৰিত কনষ্ট্ৰাকশ্যন আৰু ইমান ফাষ্ট কাম কৰি আছে লাষ্ট টাইম এটা যোৱাবাৰ বেপাৰী এটা ইয়াতে মাৰা গৈছিল গাইজ এই ইয়াতে সন্মুখতে সেইটো বাৰাই মাছ বেপাৰী আছিল নেকি বেপাৰী এটা আছিল আৰু এই দুৰ্ভাগ্য এই ওপৰৰ পৰা সেই ডিম তুলি থাকোঁতে ডিমটো হ'লকে বছৰকে পৰা এটা মানুহ মাৰা গৈছে গুৱাহাটীৰ পৰা লয়াৰ আছাম চাইডে চবচে লাম্বা ব্ৰিজ হ'ব এখন আনবা লাগিব দেই গুৱাহাটী চহৰখন কিছু মামাই বনাইছে আৰু পাৰফেক্ট বনাইছে আৰু একদম এতিয়া জাম চামৰ বেছি ভেজালেই নাই একদম 6 লেনযুক্ত ৰাস্তা কি মজা আৰু মাজে মাজে ব্ৰিজ কেইখনটো একদম চাল বনাইছে গাইজ ভাল লাগে এতিয়া আজিকালি গাড়ীখন চলাই কিবা মজা লাগে আগতে গাড়ী লৈ আহিলে বাপৰে বা ভৰি দি গৈছিল বহুত ব্ৰেক মাৰা ইয়াৰ প্ৰতি লাগি যায় মাজে মাজে এতিয়া বিন্দাছ আৰু ফাই যাই থাকা ফাইনেলি আমাৰ কামটো হৈ গ'ল যিটো কামত আছিলোঁ আমি কামটো আমি দেখুৱাই আছোঁ কি কাম কৰিলোঁ এই অলপমান চিকিউৰিটি পাৰপাছৰ কাৰণে ভিতৰত ভিডিঅ'খিনি নকৰিলোঁ আমি এইটো আমাৰ বিক্ৰীৰ কাৰণে এটা কেমেৰা বডি ল'লোঁ গাইজ Z6 Mark II এটা ল'লোঁ ধুনীয়া কণ্ডিশ্যনত আছে চাদা অলপ পাৰি নেকি খাবা 700 টকা পেট্ৰল হ'ব নেকি অলপ দিয়ক অলপ চাদাই মেইন অলপমান দিয়ক বেছি নালাগে থেংক ইউ গম পাই না আপোনালোকে মানে সৰু নাই ডাঙৰ নাই যিকোনো মানুহৰ লগত আপুনি মিলি যাব পাৰিব চাদাটো এটা এনেকুৱা বস্তু গম পাইছে না আপোনালোকে পেট্ৰল পাম্পেই হওক য'তেই হওক আপোনালোকে যিকোনো মানুহৰ আগত আপোনালোকে খুজি দিলে খালি লাজ নকৰি খুজি দিব লাগে খুজি দিলে আপোনাক দিবই গেৰাণ্টি দাদা অলপ হ'ব নেকি বেলেগ একো ক'ব নালাগে আপুনি ইংগিত দিলেও আৰু আপোনাক দি দিব লগ কিন্তু আপোনাক গাইজ যদি আপুনি চিহৰ খুজিছে বা চিগনেচাৰ খুজিছে সন্তানে দেই আপোনাক আপুনি মৰি যাওক চাবা নাপাই কেনে কিন্তু আপোনাক চাদা দি দিব এই আস্তে আস্তে ভোক লাগছে গাইজ গাড়ীখন লক কৰোঁ তেতিয়া গাইজ কি গাড়ীখন লক নকৰাকৈ নুমি গৈছোঁ গাইজ ভোক লাগছে তামাম ভোক লাগছে গাইজ উপায় নাই গাইজ এখনতে ঠাণ্ডা সৰু মানুহ সৰু হোটেলত খাওঁ ভাত হ'ব না দাদা আমি সৰু মানুহ না সেইকাৰণে সৰু হোটেলত খাওঁ য়েছ বেছি নাই কি চিষ্টেম ইয়াতে পানী ইয়াতে দেই টেপ নচলে ইয়াতে ধুব লাগিব আৰু একদম চিম্পল আছে একদম চিম্পল খানা আহি গৈছে চিম্পল খানা খাব লাগে এইটো কি হ'ব লগত কিহৰ মাংস ব্ৰইলাৰ দিয়ক ব্ৰইলাৰ 3টা দিয়ক খালি 3টা লওক দিয়ক কি খালি লগতে আমি এতিয়া মাংস অৰ্ডাৰ দিছোঁ আমাৰ এই চলটো বোলে মাংস নোহোৱাকৈ ভাত খাব নোৱাৰে সি দিনে দিনে ভালো হৈ গৈছে কিয় জানে না মাংস নোহোৱাকৈ বোলে ভাতে নাখায়
গাইছ মোৰ গাড়ীৰ চাবি পাতে অলপ দিগদাৰ দি আছিল সেইকাৰণে আমি লখৰাত যাই এখন চাবি দোকানত চাবি পাত চেক কৰিলোঁ আৰু এটা অল্টাৰনেটিভ চাবি বনাই ল'লোঁ সেনেকৈ দিনটো ঘূৰি ঘূৰি আমি ঘৰমুৱা হ'লোঁ আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাইছ মুনব্লগ চেনেলটো বহুত দিন পিছত ঘূৰাই পালোঁ তাৰ বাবে ইউটিউবক ধন্যবাদ দিছোঁ আৰু আপোনালোকে শ্বেয়াৰ কৰিব দেই বাই বাই